হেল্ল' এভৰিৱান আজি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম যেটো প্ৰত্যেক এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয় হিষ্টৰী ইতিহাসৰ প্ৰত্যেক এক্সাম কেইটামান ৰিপিট হৈ থাকে অপচন কেইটা তোমালোকে চাই পেলাই কৰিবলৈ চেষ্টা কৰিবা অপচন 1 অপচন এ অপচন বি অপচন সি এনেকৈ দিয়া আছে তোমালোকে চেষ্টা কৰিবা যে আনসাৰ কেইটা দিবৰ কাৰণে এক নম্বৰ কুৱেশ্যন প্ৰাচীন কালত অসমৰ কি নামেৰে জনা গৈছিল ইয়াৰ অপচন এ হৈ যাব কামৰূপ প্ৰাগজ্যোতিষপুৰ অপচন বি এটো দুইটা হৈ যাব আনসাৰ সৰি এটো আনসাৰ এ আৰু বি দুইটাই হ'ব নেক্সট কুৱেশ্যন দিয়া আছে কামৰূপ ৰাজ্যৰ বাৰ্মন বংশ প্ৰতিষ্ঠাপক কোন আছিল অপচন কেইটা দিয়া আছে আৰু এটো হৈ যাব অপচন বি পুষ্প বৰ্মন নেক্সট কুৱেশ্যন দিয়া আছে বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাংগে কাৰ ৰাজত্বকালত কামৰূপ ভ্ৰমণ কৰিছিল ইয়াৰ অপচন হৈ যাব কুমাৰ ভাস্কৰ বৰ্মন ৰাজত্বকালত কি কৰিছিল ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে প্ৰথম আহোম ৰজা হিচাপে কাক জনা যায় প্ৰথম আহোম ৰজা হিচাপে আমি জানো সকলোৱে চুলুং চুকাফাক আমি কি জানো প্ৰথম আহোম ৰজা হিচাপে জানো প্ৰথম ৰজা হিচাপে জানো আমি এটো আনসাৰ হৈ যাব সি নেক্সট কুৱেশ্যন দিয়া আছে আহোমসকলে কোনটো বছৰত অসমৰ নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এটো আনসাৰ হৈ যাব 1228 খ্ৰীষ্টাব্দত অপচন এ নেক্সট কুৱেশ্যন দিয়া আছে আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল আহোমসকলৰ ৰাজধানী ক'ত আছিল আমি জানো সকলোৱে এটো আনসাৰ হৈ যাব চৰাইদেউ বি আনসাৰ নেক্সট কুৱেশ্যন চৰাইদেউ শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল শৰাইঘাটৰ যুদ্ধটো হৈছিল যে কিমান চনত হৈছিল 1671 চনত এটো অপচন বি হৈ যাব নেক্সট কুৱেশ্যন যাও আমি শৰাইঘাটৰ যুদ্ধ আহোম সেনাৰ সভাপতি কোন আছিল সেনাপতি কোন আছিল ইয়াৰ হৈ যাব আনসাৰ অপচন কেইটা দি আছে আৰু এটো আমি জানো লাচিত বৰফুকন অপচন বি নেক্সট কুৱেশ্যন দি আছে শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব কোনে দিছিল মোগল সেনাৰ নেতৃত্ব কোনে দিছিল ৰামসিংহই অপচন এ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক নীলা দিয়া ৰজা বুলি বা লৰা ৰজা বুলি জনা যায় ইয়াৰ আনসাৰটো হৈ যাব চলিফাক জনা যায় নেক্সট কুৱেশ্যন অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ অপচন বি কুৱেশ্যন 12 শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠিত কৰিছিল নামঘৰ যে ক'ত প্ৰতিষ্ঠিত কৰিছিল বটদ্ৰৱাত ইয়াত অপচন দিয়া আছে বি নম্বৰত আৰু বৰদোৱাৰ নামে জনা যায় এতিয়া নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন বিখ্যাত নামঘোষা কোনে ৰচনা কৰিছিল শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল বিখ্যাত নামঘোষা অপচন বি আনসাৰ হৈ যাব কুৱেশ্যন নম্বৰ 14 মালিনী নাথ আৰু মদন কামদেৱ দেৱালয় কোন যুগৰ স্থাপত্যৰ নিদৰ্শন অপচন কেইটা দিয়া আছে তোমালোকে এটো আনসাৰ কৰিবলৈ চেষ্টা কৰিবা অপচন সি হৈ যাব প্ৰাক আহোম বা কামৰূপ যুগৰ শিৱসাগৰৰ বিখ্যাত ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল শিৱসাগৰৰ বিখ্যাত ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল প্ৰমত্তা সিংহ এটো ৰিপিট হৈ থাকে প্ৰত্যেক এক্সামত নেক্সট কুৱেশ্যন দিয়া আছে কোনখন সন্ধিৰ জৰিয়তে অসমত ব্ৰিটিছ শাসন সূত্ৰপাত হৈছিল কোনখন সন্ধিৰ জৰিয়তে অসমত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কুৱেশ্যন নম্বৰ বি অপচন বি ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অপচন এ হৈ যাব নেক্সট কুৱেশ্যন দিয়া আছে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা অসমৰ প্ৰথম গৰাকী শ্বহীদ কোন আছিল আমি এটো প্ৰায় এক্সামতে ইম্পৰ্টেণ্ট হৈ থাকে মানে ৰিপিট হৈ থাকে এটো আনসাৰ হৈ যাব গোমদৰ কোঁৱৰ অপচন সি নেক্সট কুৱেশ্যন দিয়া আছে 1857 চনত চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ কোনে নেতৃত্ব দিছিল যাৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল যাৰ বাবে তাক ফাঁচি দিয়া হৈছিল ইয়াৰ অপচনটো হৈ যাব সি পিয়লি ফুকনো হয় মণিৰাম দেৱানো হয় এটো অপচন সি হৈ যাব এ আৰু বি দুইটাই হয় নেক্সট কুৱেশ্যন দিয়া আছে 20 নম্বৰ কুৱেশ্যন অসমৰ পথৰুঘাটৰ ৰণ
কৃষক বিদ্ৰোহ কোন চনত হৈছিল? কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 1894 চনত। অপশ্যন বি। নেক্সট কুৱেশ্যন দি আছে অসমৰ একমাত্ৰ স্বাধীনতা সংগ্ৰামীগৰাকী কোন আছিল যাক 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ ফাঁচি দিয়া হৈছিল? এইটো অপশ্যন বি হৈ যাব, কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলনত পুলিচ গুলীত শ্বহীদ হোৱা অসমৰ থলুৱা বীৰাংগনাগৰাকী কোন আছিল? বীৰাংগনাগৰাকী কোন আছিল? কনকলতা। অপশ্যন এ হৈ যাব ইয়াৰ আনচাৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি, কুৱেশ্যন নম্বৰ 23। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল? তেতিয়া কি কৰিছিল? প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব গোপীনাথ বৰদলৈ। অপশ্যন এ। অসমৰ ইতিহাসত অসম আন্দোলন আসাম মুভমেণ্ট কোন চনত পৰা কোন চনলৈ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1979 চনৰ পৰা 1985 চনত। অপশ্যন বি আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন দিয়া আছে ঐতিহাসিক অসম চুক্তি আসাম একৰ্ড কোন চনত তাৰিখে স্বাক্ষৰিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1985 চনৰ 15 আগষ্টত। অপশ্যন এ। থেংক ইউ ফৰ ৱাচিং।